নমস্কাৰ সন্মানীয় দৰ্শকসকল আজি বহুত দিনৰ মূৰত পুনৰ ৰাজজ্যোতিষৰ পাঠ দিবলৈ আৰম্ভ কৰিব খুজিছোঁ। আজি বহুত দিন মোৰ এটা বিশেষ কাম থকাৰ বাবে আৰু তাৰ উপৰিও মোৰ ঘৰুৱা সমস্যাৰ তথা শাৰীৰিক অসুস্থতাৰ বাবে আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ। তাৰ বাবে মই ক্ষমা খুজিছোঁ। এতিয়াৰ পৰা চেষ্টা কৰিম যাতে নিয়মিতভাৱে আকৌ আপোনালোকৰ আগত উপস্থিত হ'বহি পাৰোঁ। মই এই বন্ধৰ দিনকেইটাত বহুখিনি প্লেন কৰি থৈছোঁ। অনাগত ভৱিষ্যতত আপোনালোকে তাৰ প্ৰতিফলন দেখিবলৈ পাব ভিডিঅ'ৰ বাবে। দৰ্শকসকল, ভিডিঅ' আৰম্ভ কৰাৰ আগতেই আপোনালোকক এটা অনুৰোধ কৰিব খোজোঁ। শ্ৰদ্ধাৰ দৰ্শকসকল, আপোনালোকে মোৰ ভিডিঅ' চাইছে। যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এইকণ যদি আপোনালোকৰ সহযোগ পাওঁ তেতিয়াহ'লে মনত বৰ সন্তোষ পাম। কাৰণ দৰ্শকসকল, আপোনালোকে যদি বিচাৰে যে আমাৰ এই যাত্ৰা আৰু দীঘলীয়া হওক, তেনেহ'লে আপোনালোকৰ অবিহনে সেইটো কেতিয়াও সম্ভৱ নহয়। মই ভিডিঅ' হাজাৰ বনালেও আপোনালোকৰ যদি সহযোগ নাপাওঁ তেনেহ'লে তাৰ কোনো মূল্যই নাই। গতিকে এইকণ সহায় সহযোগ কৰিব বুলি আশা কৰিলোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। শ্ৰদ্ধাৰ দৰ্শকসকল, আৰম্ভ কৰিবলৈ লৈছোঁ ৰাজজ্যোতিষৰ পাঠ সংখ্যা 7। আগত আমি 6টা পাঠ আগবঢ়ালোঁ। এই 6টা পাঠত মই ভাবোঁ আপোনালোকে ক্ৰম অনুসাৰে চাইছে। আৰু ৰাশিৰ বিষয়ে আমি আলোচনা কৰি আছিলোঁ। ৰাশিৰ বিষয়ে আলোচনা কৰোঁতে আপোনালোকে ৰাশিৰ বিষয়ে মই এতিয়ালৈকে যিমানখিনি ক'লোঁ সিমানখিনি চাকৈ বুজি পাইছে। এতিয়া আপোনালোকক আজি মই ৰাশিৰ বিষয়ে কৈ আজিতে ৰাশিৰ পাঠ সমাপ্ত কৰিম বুলি ভাবিছোঁ। গতিকে আৰু বহুত ৰাশিৰ বিষয়ে ক'বলৈ থাকিলে যদিও সেইখিনি গৌণ মুখ্য কথাখিনি মই আজি আপোনালোকক কৈ শেষ কৰিম বুলি ভাবিছোঁ। ইয়াৰ পিছত মই গ্ৰহৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিম। আহকচোন আজিৰ পাঠটো চাওঁ। ৰাশি। ক্ৰূৰ বা সৌম্য। ইয়াত হ'ব যুগ্ম, অযুগ্ম। তাৰপিছত এইখিনিত আহিব দিশৰ অধিপতি। এক নম্বৰ, মেষ ৰাশি। এতিয়াৰ পৰা আপোনালোকক মই ৰাশিবোৰৰ নম্বৰ হিচাপে কৈ যাম। 1 নম্বৰ মেষ ৰাশি। মেষ ৰাশি হ'ল ক্ৰূৰ ৰাশি। অযুগ্ম ৰাশি। আৰু দিশৰ অধিপতি হ'ল পূব দিশৰ অধিপতি। দুই নম্বৰ ৰাশি বৃষ ৰাশি। বৃষ ৰাশি হ'ল সৌম্য ৰাশি।
যুগ্ম ৰাশি আৰু দক্ষিণ দিশৰ অধিপতি। 3 নম্বৰ আহিলে মিথুন ৰাশি। মিথুন ৰাশি হ'ল আকৌ ক্ৰুৰ ৰাশি। অযুগ্ম ৰাশি। এইটো হ'ল পশ্চিম দিশৰ অধিপতি। 4 নম্বৰত আহিলে কৰ্কট ৰাশি, যুগ্ম ৰাশি। সৌম্য ৰাশি। যুগ্ম ৰাশি। উত্তৰ দিশৰ অধিপতি। আকৌ আহিব সিংহ ৰাশি, ক্ৰুৰ ৰাশি, অযুগ্ম ৰাশি, পূব দিশৰ অধিপতি। 6 নম্বৰত আহিলে কন্যা ৰাশি, সৌম্য ৰাশি, যুগ্ম ৰাশি, দক্ষিণ দিশৰ অধিপতি। 7 নম্বৰত আহিলে তুলা ৰাশি, ক্ৰুৰ ৰাশি, অযুগ্ম ৰাশি, পশ্চিম দিশৰ অধিপতি। 8 নম্বৰত আহিলে সৌম্য ৰাশি, যুগ্ম ৰাশি, এইটো বৃশ্চিক ৰাশি, উত্তৰ দিশৰ অধিপতি। ঠিক তেনেকৈ 9 নম্বৰত আহিলে ধনু ৰাশি, ক্ৰুৰ ৰাশি, অযুগ্ম ৰাশি, পূব দিশৰ অধিপতি। 10 নম্বৰত আহিলে মকৰ ৰাশি, সৌম্য ৰাশি, যুগ্ম ৰাশি, দক্ষিণ দিশৰ অধিপতি। 11 নম্বৰত আহিলে কুম্ভ ৰাশি, ক্ৰুৰ ৰাশি, অযুগ্ম ৰাশি, পশ্চিম দিশৰ অধিপতি। 12 নম্বৰত আহিলে মীন ৰাশি, সৌম্য ৰাশি, যুগ্ম ৰাশি, উত্তৰ দিশৰ অধিপতি। এতিয়া আপোনালোকে চাওক, ক্ৰুৰ বা সৌম্যৰ শব্দটোৰ অৰ্থই আপোনালোকে বুজি পাইছে। যিখিনি ক্ৰুৰ ৰাশি বুলি কয় সেইখিনি অলপ এগ্ৰেছিভ মুভমেণ্ট এটা থাকে, আৰু সৌম্য ৰাশিবিলাক সদায়, সৌম্য ৰাশিৰ ব্যক্তিসকল সদায় শান্তশিষ্ট, ধীৰ স্থিৰ, এনেকুৱা ধৰণৰ বুজায়। যুগ্ম আৰু অযুগ্মটো আপোনালোকে চাব, এই ৰাশিটোৰ সংখ্যা যদি অযুগ্ম হয় তেনেহ'লে এই ৰাশিটো অযুগ্ম ৰাশিয়েই হ'ব, আৰু যুগ্ম ৰাশিবিলাক সদায় যদি ৰাশিটোৰ সংখ্যাটো যুগ্ম হয় তেনেহ'লে যুগ্ম ৰাশিয়েই হ'ব। এইটো মনত ৰাখিবলৈ এটা উপায় আপোনালোকক কওঁ। আপোনালোকে পূব ফালে মূৰ কৰক। প্ৰথম পূব হ'ব,
তাৰপিছত সোঁ হাতেদি ঘূৰিবলৈ আৰম্ভ কৰক। তাৰপিছত দক্ষিণে হ'ব, তাৰপিছত পশ্চিম হ'ব, তাৰপিছত উত্তৰ হ'ব। তেনেই সহজ। এই উত্তৰ পূব এই দিশৰ অধিপতিকেইটা কোৱাৰ কথা অৰ্থ এটা আছে, মই আপোনালোকক কৈ যাম। দিশৰ অধিপতিৰ অৰ্থ কোৱা হ'ল কি, কোনো জাতকৰ যেতিয়া আমি ৰাশি চক্ৰ চাম, ৰাশি চক্ৰৰ বিষয়ে মই পিছত বুজাম। কোনো জাতকৰ যদি আমি ৰাশি চক্ৰ চাম তেতিয়া যদি জাতকৰ ভাগ্যোদয় কোনফালে হ'ব সেইটো চাবলৈ হ'লে এই দিশৰ অধিপতি আপুনি চাব লাগিব। ৰাশিৰ অধিপতি দিশ যিটো হ'ব সেইফালেকে তেওঁৰ ভাগ্যোদয় হ'ব, যে মই ভাগ্য কোনফালে মোৰ ভাল হ'ব, কোনফালে মই কিবা কাম কৰিলে মোৰ সুফল লাভ হ'ব, সেইটো কাৰণে দিশৰ অধিপতিখিনি লাগে। কোৰ সৌম্যখিনি আপোনালোকে পিছত ব্যৱহাৰ কৰোঁতে বিভিন্ন জেগাত দৰকাৰ হ'ব, আপোনালোকে বুজি যাব। ৰাশিৰ বিষয়ে আৰু বহুত ক'বলৈ আছিল, কিন্তু সেইখিনি আপোনাৰ গৌণ, মাজে মাজে কৈও যাম। কাইলৈ মই চেষ্টা কৰিম গ্ৰহৰ বিষয়ে ক'ম। আৰু আপোনালোকক মই এটা মাজতে কিতাপ কোনখিনি পঢ়িব লাগিব, কিতাপ কোনখিনি পঢ়িলে ভাল, সেই বিষয়েও ক'বলৈ চেষ্টা কৰিম। দৰ্শকসকল, আজিলৈ সামৰিছোঁ। পুনৰ লগ পাম। আপোনালোকৰ সহায় সহযোগিতা পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।